নমস্কাৰ মই কৌস্তভ বৰাই আপোনালোকক আজি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আজি যেহেতু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছে সেইবাবে আমাৰ মাজত পোনপটীয়া সম্প্ৰচাৰ দুজন ছাত্ৰ আছে প্ৰথমজন হৈছে শংকৰজ্যোতি বৰুৱা যিজনে মেট্ৰিক পৰীক্ষাত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে আৰু দ্বিতীয়জন হৈছে দিল বৰা যোনজনে দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে এতিয়া আমি পোনপ্ৰথমতে দ্বিতীয় স্থানপ্ৰাপ্ত দিল বৰাৰ ওচৰলৈ গৈছোঁ দিল বৰা হয় তুমি জনোৱাচোন কেনেদৰে তুমি পঢ়া শুনা কৰিছিলা মই আপোনাৰ পাস কৰিলো আৰু নকল নিপানি মই আপোনাৰ নকলৰ জোৰে পাস কৰিলো মই তাৰমানে আপোনাৰ নকল নিয়ে পাস কৰিছো হয় তুমি কেনেদৰে মানে দিনটোত কিমান পঢ়িছিলা কেই ঘণ্টা পঢ়িছিলা তাৰমানে মই পঢ়াটো বাদেই দিয়ক মই তাৰমানে আপোনাৰ গোটেই দিনটো নকলকে বনাই থাকিলো তাৰমানে কি হ'ল মই এবছৰ আগৰ পৰা নকলে বনাই আছিলো তাৰমানে পৰীক্ষা দিম বুলি তাৰমানে কি হ'ল মই এতিয়া এটো শংকৰ হাজৰিকা নে কোন তাৰ বদলি এতিয়া মই ফাৰ্ষ্ট হ'ব লাগিছিলে হয় 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 শংকৰ বৰুৱা শংকৰজ্যোতি বৰুৱা হয় তাৰমানে কি হ'ল মই পুৰা শুদ্ধকে নকল নিছিলো হলে পুৰা শুদ্ধকে সদায় নকলটো চাওঁ আপোনাৰ দিনটোত খালি কি হ'ল আৰু মই এটো ফাৰ্ষ্ট হ'ব লাগিছিলে খালি ঠিক আছে মই তোমাৰ ওচৰলৈ পুনৰ আহিম এতিয়া আমি গৈছো নেত্ৰৰ ওচৰলৈ যাৰ সৈতে আছে শংকৰজ্যোতি বৰুৱা নেত্ৰ আমি এতিয়া উপস্থিত হৈছো হি নাম নজনা গাঁওখনত যিখন গাঁৱৰ পৰা সমগ্ৰ অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে শংকৰজ্যোতি বৰুৱা তোমাৰ আজি দিনটোত কেনেকুৱা লাগিছে তোমাৰ মনৰ কথা কোৱাচোন অলপ আজি মনটো মোৰ বহুতেই ভাল লাগিছে যিহেতু মই আজি মানে অসমৰ ভিতৰত 1 নম্বৰ স্থান হৈছোঁ তুমি তোমাৰ পৰীক্ষাৰ কাৰণে তুমি কেনেদৰে প্ৰস্তুতি চলাইছিলা অলপ জনোৱা মই পৰীক্ষা দিবলৈ বহুতো কষ্ট কৰিছিলোঁ মই দিনটোত কমেও 28 ঘণ্টা 29 ঘণ্টা পঢ়িছিলোঁ আৰু মোৰ মানে এনেকুৱা কি কিতাপ বুলিবলৈ নাই আমাৰ বিশেষ আমাৰ দেউতা বহুত দৰিদ্ৰ আছিল সেইবাবে মই নিজে কিতাপ লিখি পঢ়িছিলোঁ এই মাত্ৰ এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে শ্ৰী শংকৰজ্যোতি হাজৰিকাই তেওঁ নিজৰ কিতাপ নাছিলে তেওঁ নিজেই কিতাপ লিখি পঢ়িছিলে আৰু আপুনি কেনেধৰণে প্ৰস্তুতি চলাইছিলে মই তেনেকৈ মানে টিউশ্যন এইবিলাকতো বাদেই মই মানে নিজে কিতাপ লিখি পঢ়োৱেই আৰু তাৰ বাহিৰে মই আৰু মানে ৰাতি জোনাকী পৰুৱা বটলত ভৰাই মানে আমাৰ আইতাই কয় আইতাই মানে এনেকৈ মোক ভৰাই লৈ পিনি মই মানে কিতাপ পুৰা পঢ়োঁ আৰু যিহেতু তুমি অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছা তোমাৰ মনৰ কথা জানিবা আমাৰ ভাল লাগিল তোমাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ কেমেৰামেন বেজিয়াৰ লগত মই নেত্ৰ হয় শংকৰজ্যোতি বৰুৱাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমি পুনৰ দিল বৰুৱাৰ ওচৰলৈ আহিছোঁ দিল বৰা তুমি জনোৱাচোন কি খোৱা তুমি আপোনাৰ মই কলগছ খাওঁ আৰু বনশাক আৰু কচু শাক হয় হয় আৰু তুমি মানে কিহৰ পোহৰত পঢ়িছিলা বিভিন্নজনে কয় মই আমুকৰ পোহৰত পঢ়িছিলোঁ তুমি লাইটৰ পোহৰতে পঢ়িছিলা নে তোমাৰ লোকৰ ঘৰত কাৰেণ্টৰ ব্যৱস্থা আছেনে নাই মোক তাৰমানে কি কয় মোৰ মায়ে মোৰ কাৰণে বহুত কষ্ট কৰিলে মা পাপাই তাৰমানে কি কয় পাপাই মোৰ কাৰণে জ্বলাই পানী মোক পোহৰৰ ব্যৱস্থাটো কৰে তাৰমানে মোক নকল বনাবলৈ দিয়ে মায়ে কি হয় আৰু পুৰণা কাপোৰবোৰ জ্বলাই দিয়ে আৰু পাপাই তাৰমানে তেনেকেই মই আপোনাৰ নকলবোৰ ৰাতি বনাই তাৰমানে পৰীক্ষা দিছিলোঁ হ'লে ঠিক আছে আমি পুনৰ অনুষ্ঠানৰ মাজলৈ আহিম এইখিনিতে আমাৰ সময় হৈছে খন্তেক বাণিজ্যিক বিৰতি